হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাব ওলাইছোঁ বজাৰলৈ, বজাৰ কৰিবলৈ। এতিয়া বাজিছে 11টা। ইয়াত ড্ৰেছ চেছ কৰি ৰেডি আৰু বজাৰলৈ যদি যাব ওলাইছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বজাৰ আহি পালোঁ এতিয়া আমি। লৈ ল'ম বুলি ভাবিছোঁ ভণ্টিৰ ছোৱালীৰ কাৰণে। বজাৰৰ পৰা এইমাত্ৰকে আহি পালোঁ, 2টা বাজিবই হ'ল এতিয়া। ভি-মাৰ্টলৈ গৈছিলোঁ, মানে ভণ্টিৰ ছোৱালী এজনী হৈছে, সেই তাৰ কাৰণে কিবা কিবি আনিব গ'লোঁ। তাইৰ কাৰণে কি আনিলোঁ অলপমান দেখাই দিওঁ সৰু পোৱালিটোৰ কাৰণে। এয়া এখন ব্লেংকেট লৈছোঁ পোৱালিটো। এতিয়া ঠাণ্ডা পৰিব যেতিয়া, ঠাণ্ডাৰে চব কাপোৰ লৈ লৈছোঁ। আৰু এযোৰ লৈছোঁ পেণ্ট আৰু চোলা। আৰু এযোৰ সৰু জোতা এযোৰ ল'লোঁ। আৰু 3যোৰ মুজিয়াৰ ছেট, এইখিনিয়ে তাইৰ কাৰণে পোৱালিটোৰ কাৰণে লৈ আহিলোঁ। আৰু এই ফ্ৰকটো লৈছোঁ মই ভতিজা ছোৱালীজনীৰ কাৰণে। এয়া কেক এখন বনাবলৈ দিছোঁ, চকলেট আৰু ভেনিলা দুয়োটাই আছে। এয়া টি টাইম কেক হয়। মই ৰেচিপি শ্বেয়াৰ কৰা নাই, কাৰণ মই অহাকালি ঘৰলৈ গৈ আছোঁ ন, সেইকাৰণে ঘৰলৈ যাবৰ কাৰণে আৰু কেকখন বনাই লওঁ আৰু তাৰপিছত সৰু সৰু কৰি কাটি ল'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া কেকটো নমাই থলোঁ। এতিয়া ঢাকনি লগাই ৰাখি দিম, ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত কাটি ল'ম আৰু। এয়া 11টা বাজিছে ৰাতি আৰু আমাৰ পেকিং চলি আছে। এতিয়া ৰাতি পেকিং কৰিব ষ্টাৰ্ট কৰিছোঁ, কাৰণ দুপৰীয়া সময় নহ'লে। সন্ধিয়ালৈ কেকখন বনালোঁ, এতিয়া পেকিং কৰিম আৰু এইবিলাক চববিলাক উলিয়াই থৈ দিছোঁ। এইবিলাক এইটো ভতিজা ছোৱালীৰ কাৰণে, সেইটো ভাগিনৰ কাৰণে, বেবী মোৰ ভণ্টিৰ ছোৱালী এজনী হৈছে, তাইৰ কাৰণে লৈছোঁ। এতিয়া পেকিং কৰি লওঁ আমি। বেগ চেগ পেকিং কৰা ৰাতিয়ে হৈ গ'ল, এতিয়া যাব ওলাইছোঁ। এয়া 6:20 হৈছে, এয়া দেৰিয়ে হৈ গ'ল। এতিয়া আৰু যাম আৰু ট্ৰেইন 6:40। এতিয়া গৈ আছোঁ মাহঁতৰ ঘৰলৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া ওলাইছোঁ ঘৰৰ পৰা ষ্টেচনলৈ, গৈ আছোঁ ষ্টেচনলৈ। এয়া ৰাতিপুৱা ৰাস্তা একেবাৰে খালী। ষ্টেচন আহি পালোঁ এতিয়া, আৰু আমি ট্ৰেইন ৱেইট কৰি আছোঁ। পূজাৰ পিছৰ কাৰণে মানুহ কিমান ভিৰ হৈছে, আৰু ট্ৰেইন আমাৰ 20 মিনিটমান লেট আছে। এতিয়া আমি আকৌ বহি আছোঁ আৰু। এয়া আমাৰ ট্ৰেইন আহি গ'ল। ট্ৰেইন আহিলে এতিয়া আমি উঠিম আৰু গৈ আছোঁ।
যাই থাকা चाय लेमन टी পুৰি অমলেট আলু ভাজা আৰু ফুলকবি ভাজা चाह बेटो ব্ৰেকফাষ্ট কৰিবৰ কাৰণে বনাই আনিছোঁ ব্ৰেকফাষ্ট কৰি লোৱা হৈ গ'ল এতিয়া কৰিছোঁ আৰু ৰঙিয়াত ৰখিছোঁ ৰঙিয়া ষ্টেচন আমি পাঠশালা পাৰ হ'লোঁ এতিয়া এয়া আমি পাই গ'লোঁ এতিয়া নমিলোঁ ট্ৰেইনৰ পৰা দাদা নিব আহিব চাগে এয়া ষ্টেচনত ৱেইট কৰি আছোঁ ইয়াতে বাথৰুম গৈছে সেইকাৰণে ৰৈ আছোঁ আৰু এয়া বৰপেটা ৰোডৰ ষ্টেচনৰ বাহিৰৰ ঘৰ আহি পালোঁ এয়া হৈছে ভণ্টিৰ ছোৱালীজনী এয়া গা পা ধুই আহিলোঁ ময়ো আৰু বেবীটোকো গা ধুৱালে আজি ছোৱালীজনী এমাহ হৈছে আৰু এমহীয়া নাম দিছে তাৰ কাৰণে আৰু চাহৰ কাৰণে বস্তুবিলাক বনাই আছে আৰু এয়া ঘুগনি বনাই আছে নাম চলি আছে আৰু ৰুটি পুৰি আছে বেলাই বেলি আছে এতিয়া নাম শেষ হ'ব আৰু
আৰু থকে দিয়া তেওঁ মতৰ কৰি তাতেও কিবা লোক ভাষা ভাষা পাৰে পালে কিৰিয়া বুজিব দাদা পাৰে কিৰিয়া বুজিব মাধৱ পাৰে ব্ৰহ্মাণ্ড যত বস্তু মাত তাতে পাৰি ততে লোক ঘৰৰ মনৰ কৰি ৰাজাই কৰে গুৰু কৰে বিবাহ হ'ব পৰা হৈ সকলোৰে ৰক্ষা কৰিব উৎসাহৰে হৰি আৰু হৰি বন্ধা জয় ৰাম বলা কেনে বললাম আরো কেনে বললাম ভিডিওটো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব